দিৱালী প্ৰথম দিনা তো দিলা ৰাতি বৰষুণ দিনতো বৰষুণ খাই পেলাইছি কিন্তু ফিট দিনা সিমান এটা নাছিল বৰষুণ সেইকাৰণে অলপ ধেমেলা সুৰৰ এটা সাধাৰণ ভ্লগ এটা বনাইছোঁ চাই দিব কালি আছিল দিৱালীত বৰষুণ কিন্তু আজি নাই সেইকাৰণে আজি মানে হুলা হুল ৰাতি ওলাই আহিছোঁ কবে নাটক আজি ভাল আছিল আজি নহ'লে কালি প্ৰশ্ন নহ'ল কিন্তু আজি মানে বাহত্তৰ চাহত্তৰ আছে মানে বম চম মাৰি উৰাই দি আছোঁ দিয়া চাই বৰ্তমান এখন এই দলঙতো লগাইছোঁ আৰু এতিয়া মানে চাওঁতে মানে দলঙত পানী দি দিম ডাইৰেক্ট বমটো জ্বলাৰ পিছত দিয়া চাওকচোন ফুচুত নহ'লে ৰাইজে নেকি এটা বম উপায় নাই আৰে ইমান হৈ গ'লে ক'ত হ'ব ৰাইজ বৰ্তমান মানে আৰে তোমাৰ দিওঁ সেইটোতো ফুটলা খাই ভৈ 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 আবজনী দটা আবজনী বয়া আবজনী উপায়তো নাই আৰে তোৰ মাধ্যম ৰখ তুই মলটি মসুদ আমি নাকি ভালো শুনা মানে একো কাৰণে দি বৰ্তমান চাইকেলত কিবা অৱস্থা ট্ৰেইন আহিবা হৈছে আৰু এনেকৈ বঢ়িয়াকৈ ৰাতি আমি আমাৰ ষ্টেচনেদি যাই আছোঁ বাটচালাত বঢ়িয়াকৈ মানে এটা বেলেগ এটা অনুভৱ ৰাতি যাই আছোঁ আকৌ চাইকেল লৈ আনিবি পৰিৱেশ পুৰা ৰিজাল্ট দিয়া গাড়ী চাকা বৰ্তমান পাঠশালা খাইছোঁ আৰু আহি মানে কি এতিয়া ৰিজাল্ট দেন পৰিৱেশ পুৰা পুৰা মানে যি বম মাছি আৰু কি কম মই দিৱালী মানে পুৰা মানে কালি বাৰ নাছিল কালি ওলা হয় কিন্তু উপায় নাই আৰু কিন্তু আজি আৰু মানে চুটলা চুটলাৰো হাত থাকে প্ৰায় চাওক কেনে চুটলা হং দুটাই ক'ত মাছছি মানে ক'ত মাছটা ধুং চুটলাৰো ভাগ থাকে আৰু কি ক'ম আৰু মই মানে চব চালাত আৰু মানে জেগাত উঠছোঁ ৰাইজ মানে এখন পুলিচৰ জেগাই দিয়ে হাৱেৰ পৰা মানে গোটেই চাব পাৰি আজি ৰাইজ পুলিচ যাওঁ একবাৰ ৰাইজ মানে এখন জেগাত পুৰা ৰাইজ মানে পাৰ হ'ব নোৱাৰি ৰাইজ আশে পাশে পাৰ হ'ব নোৱাৰি অলপ চলপ এনেকৈ ঘূৰিলোঁ টাউনত আৰু কি ক'ম আৰু সেয়ে কালিও ঘূৰবা চুৰবা নহ'লোঁ বৰষুণে খাই ফেলছি কিন্তু আজি অলপ বতৰটো ভাল কৰিছে সেইকাৰণে আৰু অলপমান ঘূৰিলোঁ আৰু বৰ্তমান ৰাতি সময়ত দোকানত কিনবা আহিছোঁ বোমা পাত্তা আছে না পাত্তা কেনে ভাল নহয় নেকি বেয়া নাই আৰু যিখিনি হ'ব মানে আৰু বতৰটো আৰু যিমান ল'লোঁ বেয়া আৰু এক প্লেট ল'লোঁ আৰু আৰু মাৰোঁ পেকেটে অকণমান অলপ ঘূৰিলোঁ এতিয়া কি হ'ব মিঠাই ক'ব মিঠাই ক'ব আৰু দোকান দিৱালী বুলি অলপ চাওক বন্ধুসকল মোৰ লগৰকেইটা ইমানেই চুটলা তাহাঁতেতো বম ৰাখছি কি হ'ব আৰু বৰ্তমান ঘৰটো বাজি দিম পাৰ মানে বোমা অলপ মাৰি দিওঁ ভিতৰত তই নহয় নেকি এতিয়া মানে বোম এটা মাৰি দিওঁ বুলি এটা নহয় এক পাত্তা মাৰি আছে এক পাত্তা ৰাখোঁ আৰু এতিয়া হ'লে পিটুৱে চলাব দেৱাত চলাব লিখিছোঁ আৰু এখন পিটু আৰু এতিয়া মানে পুৰা ৰাতি কেইটা বাজিছে 12:30 বৰ্তমান 12:30 বজাত বৰ্তমান হাতত বুলি জ্বলে বৰ্তমান কৈছে হাতত জ্বলে বুলি কিন্তু লাইটার তোমার হাতত মার মার মার
বৰ্তমান মানে ঘূৰি ফুৰি আহিলোঁ অলপ আৰু আমাৰ এই তেনেকুৱা আছে ঘৰ পালোঁ আৰু মানে ৰেগুলাৰ ঘৰটো বৈধ্য কাজ হৈছে আপোনাক মই দেখিব পাৰিলোঁ কিন্তু ফিল্ম চাওকচোন কিনে বৈধ্য কাজ হৈছে মানে এই পুৰা মানে যেনেকৈ ইয়াৰ বিয়া আহে এনেকৈ বৈধ্য মানে বেলেগকৈ সাজিছে আৰু কি ক'ম আৰু মানে ইয়াৰ বিয়া আহে হৈছে আৰু চাকি তাকি নমৈছে কাৰণ বৰ্তমান বাজিলকেইটা চাওক বহুত দেৰি হ'ল আৰু সেয়ে চাওকচোন বৈধ্য মানে গছৰ আৰু কি ক'ম ধৰ আমাৰ ই গৈছে হাঁহিয়ে পাৰিছোন এখন ট্ৰেইনৰ দোকান মানে আৰু চাওকচোন কি বৈধ্য মানে বঢ়িয়াকৈ দিছে লাইটছে সেয়ে আৰু পূৰা মানে আৰু দে আৰু এতিয়া বৰষুণ দিয়া নাই উল্টা হৈছে মানে উল্টা হৈছে অলপ অলপ কিন্তু মানে এতিয়া নহ'ল কাৰণ দি আছে আমি এইটো ঘৰ্ম হৈছোঁ আৰু বৰ্তমান 9:40 মান হৈছে আমি আহোঁতে চবকেইটা আকলা আকলা হ'ম ৰুবুলে আছিলচোন বাৰু দহটাই আকলা হ'ম ৰাস্তাটো আমি এতিয়া আকলা হ'ম বৰ্তমান অলপ ঘূৰিলোঁ ঘূৰি বৰ্তমান ঘৰ যাম বঢ়িয়াকৈ আৰু মানে ই এতিয়া খাই যাব আৰু মই আহে যাম গোটেইকেইটা আকলা হ'ম আৰু নাই ধৰি ভাল লাগছিল লগাই দিয়া বৰ্তমান ৰাইজ আহি পালোঁ বঢ়িয়াকৈ ঘৰক আৰু বৰ্তমান সেয়া ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি ঘটালোঁ আৰু সেয়া আৰু এইখিনি চাব আপুনি